মই আজি যিজন লৰাৰ বিষয়ে কম বুলি ভাবিছো সেই লৰাজন আসলতে সমাজৰ কাৰণে এটা কেন্সাৰ হয় আপোনালোকে ঠিকই শুনিছে সমাজৰ কাৰণে কেন্সাৰ আরে বাল শিখর খাই নাকি কেলা বেট এই কেবি গল দে ওই দাঁতলা চোদা কি করি তই বাল শিখর খানিকে কোনি বা কেলা শিখর খাবো তো দম আছে হ্যাঁ শিখর খাবো কেন ইমিউনিটি পাওয়ার লাগে জুন্ডি তোর সত নাই মাদার ইন্ডিয়া এই লৰাজনে নিজৰ ভিডিঅ'সমূহত কি বাক্য প্ৰয়োগ কৰে আপোনালোকে জানেনে বাল কেলা মাক মই নকব নোৱাৰো দেই এইবিলাক ভাষা মই কব নোৱাৰো তেখেতে প্ৰত্যেকটো ভিডিঅ'তে মা ভণ্টিক লৈ গালি দিয়া আৰম্ভ কৰি দিয়ে আৰু বেয়া বেয়া শব্দ প্ৰয়োগ কৰে আৰু এখেতে কাৰ বন্ধু গম পায়নে ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ বন্ধু হয় আপোনালোকে ঠিকে শুনিছে ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ বন্ধু এই যে সামাজিক মাধ্যমত যে এই লৰাসকলে বেয়া বেয়া ভিডিঅ' আপলোড কৰে অসম আৰু কি হৈ আছে নেকি ইমিডিয়েট এৰেষ্ট কৰিব লাগে এই সকল লৰা ছোৱালীক প্ৰথমতে মই কেইটামান ভিডিঅ' প্লে কৰি দিছো আপোনালোকে নিজে ডিসাইড কৰি ল'ব তাৰ পিছত কেপি গল বেস্ট কামলা পাসান্দ বেস্ট শিখর বেস্ট লাও ভাই কি সালা আরে ভাইয়া কিয় মারি আছা কেলা ইন্ডিমিন বেস্ট বুলি কৈছিলে লাখ চাই কেলা গম নেপাই কেলা মোটা বিলাক গলফ্লে খাই বুলি মুদুৰ ভাই ছাপৰি ভাগ তো শুনিলে ৰাইজ প্ৰত্যেকটো ভাষাতে বেয়া শব্দ আৰু লগতে এটা গুটকা প্ৰমোট কৰি আছে এই গুটকাৰ ফলত যে কেন্সাৰত কিমান মানুহ আজি ছটফটাই আছে আৰু সেই গুটকাই এই ব্যক্তিসকলে প্ৰমোট কৰি আছে মানে কি অদ্ভুত অসমৰ এটা প্ৰজন্ম কোনফালে গৈ আছে আপোনালোকে নিজে ডিসাইড কৰকচোন এটা ভয়ংকৰ পৰিস্থিতি মই আপোনালোকক ক'ব খুজো যে এখেতক যে ফলো কৰে এই ফলো কৰা প্ৰায়ভাগ ল'ৰা ছোৱালী হ'ল স্কুলৰ ল'ৰা ছোৱালী যি স্কুলত পঢ়া শুনা কৰি আছে ক্লাছ 5 পৰা ক্লাছ 10 ৰ ভিতৰত যিসকল ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকে এই ব্যক্তিসকলক ফলো কৰে ইনষ্টাগ্ৰাম হওক ফেচবুক হওক ইউটিউবত হওক আৰু এই সৰু সৰু ল'ৰা ছোৱালীসকলে কি শিকিব আৰু ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ নিচিনা এজন সিনিয়ৰ ইউটিউবাৰে এই লোকসকলক সাপোৰ্ট কৰে যিজন ব্যক্তিয়ে কালা হাবিবি মাৰি মাৰি মানে কি ভিডিঅ' বনাই ভগৱান জানে আৰু এই কালা হাবিবি অসমত কেতিয়াৰ পৰা আহিলে মই সেইটো কথা বুজি নাপাওঁ মানে লেতেৰা ভিডিঅ' একদম মানে আপুনি তাৰ ভিডিঅ'সমূহ চাব নোৱাৰে এনেকুৱা ভয়ংকৰ ভিডিঅ' বনাই আজি অসমৰ দল সংগঠনসমূহ ক'ত গ'ল এই লোকসকলৰ ওপৰত কেছ কিয় নকৰে কোনো একো মাত কিয় নামাতে এও ক'ত থাকে এড্ৰেছটো উলাই আপুনি ইমিডিয়েট এৰেষ্ট কৰিব লাগে এই সকল লোকক এই লোকসকলে যদি সময়ত যদি উচিত শিক্ষা নাপায় তেতিয়াহলে আমাৰ অসমৰ এটা যুৱ প্ৰজন্ম ধ্বংসৰ পথত লৈ যাব এই লোকসকলে কেতিয়াবা যদি শিখৰৰ প্ৰমোচন কৰে কেতিয়াবা বাইক স্পীড চলোৱাৰ প্ৰমোচন কৰে এইবিলাক কি কেতিয়াবা মদৰ প্ৰমোচন কৰে কেতিয়াবা ছোৱালীৰ প্ৰমোচন কৰে এইবিলাক কি এটা ভয় লগা পৰিস্থিতি নহয় নে আৰু এই লোকসকলক আমাৰ অসমৰ কিছুমান ডাঙৰ হোটেল ৰেজৰ্টে মাটি আনি তেখেতসকলক সম্বৰ্ধনা জনায় এইবিলাক কি অসমখন কোনপিনে গৈ আছে এই ডিম্পু বৰুৱা বা বিকাশ চেত্ৰীহঁতৰ লাষ্ট চৰণ বোলা বস্তু আছে নে নাই আপোনালোকে হয়তো ভিডিঅ'টো দেখা পাইছে যে এই কালা হাবিবি নামৰ ব্যক্তিজনে ডিম্পু বৰুৱাৰ লগত এখন গাড়ীত ঘূৰি থাকে এইপিনে ডিম্পু বৰুৱা সমাজ সচেতনৰ ওপৰত বিভিন্ন ভিডিঅ' বনায় কিন্তু তলে কি কৰি আছে চাওকচোন কালা হাবিবিৰ লগ লাগি এই সকল লোক মুখা বিন্ধা লোক নহয় নে সমাজৰ আগতটো ভাল দেখাব কিন্তু তলে কি কৰি থাকে আপোনালোকে নিজে গম পালে এই ভিডিঅ'সমূহত কালা হাবিবিৰ নিচিনা ব্যক্তিক প্ৰমোচন কৰি থাকে কি ঠিক এই কালা হাবিবি নামৰ ব্যক্তিজনে শিখৰ প্ৰমোট কৰাৰ কাৰণে কিমান লাখ টকা লৈছিল এই ডিম্পু বৰুৱা বা ডাঙৰ ইউটিউবাৰ সকলে ভাবিব লাগে এই কালা হাবিবি হওক লাল হাবিবি হওক বগা হাবিবি হওক এই লোকসকলক ইমান কিয় মানে গামোচা পিন্ধাব লগা কিটো আছে যিজন ব্যক্তিয়ে প্ৰত্যেকটো ভিডিঅ'তে নিজৰ মা দেউতা ভাইটি ভণ্টিক লৈ গালি পাৰে এটা অদ্ভুত গতিকে মই অসমবাসী ৰাইজক ক'ব বিচাৰিছো যে আপোনাৰ ল'ৰা ছোৱালীটো যদি ভাল কৰাব বিচাৰিছে এই লোকসকলৰ পৰা দূৰত ৰাখক এই সোশ্যাল মিডিয়াত এই লোকসকলক ব্লক কৰি দিয়ক তেওঁলোকে কেন্সাৰ হোৱা বস্তু প্ৰমোট কৰি আছে আৰু তাৰ ওপৰত কোনো মাত নামাতে কি ইউটিউবাৰ হওক কি নিউজ চেনেল হওক কি দল সংগঠন হওক কি সমাজৰ সচেতন লোকসকলক কোনেও মাত নামাতে কিন্তু মই এই লোকসকলক শান্তিত থাকিব নিদিওঁ সেইটো এই লোকসকলে মনত ৰখা ভাল আৰু এই কালা হাবিবি নামৰ ব্যক্তিজনক মই সকীয়াই দিব বিচাৰিছো যে আপুনি যদি আৰু নেক্সট টাইম এনেকুৱা ভিডিঅ' বনায় আপোনাৰ কিন্তু ভয়ংকৰ পৰিস্থিতি হবলৈ গৈ আছে আপোনাৰ ওপৰত আৰক্ষীৰ দ্বাৰা ব্যৱস্থা লোৱা হ'ব এজ পাৰ ল আমাৰ ভাৰতবৰ্ষৰ যি ল আছে সোশ্যাল মিডিয়া ইউজ আপুনি এনে কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু তাৰ ওপৰতো কিছুমান ল আছে সেই লসমূহ আপুনি মানি চলা নাই গতিকে তাৰ ওপৰত আইনগতভাৱে আমি ব্যৱস্থা ল'ব পাৰো গতিকে অসমবাসী ৰাইজক মই এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ